আজিৰ ক্লাছত আমি জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ আপোনাৰ এই কুৱেশ্যন কেইটা ভাল লাগিব আৰু হয়তো কিজানি এক্সামতো আহিব পাৰে। তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ কোনখন ৰাজ্যই ম্যানমাৰ দেশৰ সৈতে সীমা ভাগ নকৰে? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি আসাম, অপশ্যন ডি মিজোৰাম। কাৰেক্ট আনসাৰটো হ'ব আসাম, ইয়ানি আমাৰ অসম। 2 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চুটক জলবিদ্যুৎ প্লাণ্ট অৱস্থিত? অপশ্যন এ লাডাখ, অপশ্যন বি আসাম, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি তামিলনাডু। শুদ্ধ উত্তৰটো হ'ব লাডাখ। লাডাখত চুটক জলবিদ্যুৎ প্লাণ্ট অৱস্থিত। 3 নম্বৰ কুৱেশ্যনটো হ'ল কলেৰু হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ অসম, অপশ্যন বি বিহাৰ, অপশ্যন চি অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডি গুজৰাট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অন্ধ্ৰপ্ৰদেশত কলেৰু হ্ৰদ অৱস্থিত। 4 নম্বৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? অপশ্যন এ গংগোত্ৰী গ্লেচিয়াৰ, অপশ্যন বি মিলান গ্লেচিয়াৰ, অপশ্যন চি আংশী গ্লেচিয়াৰ, অপশ্যন ডি নান অফ দ্য এবাভ। শুদ্ধ উত্তৰটো হ'ব আংশী গ্লেচিয়াৰ, চি। 5 নম্বৰ কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল? অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰালা, অপশ্যন চি গুজৰাট, অপশ্যন ডি মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হ'ব গুজৰাট ভাৰতৰ ৰাজ্যৰ উপকূলীয় অঞ্চল। 6 নম্বৰ কুৱেশ্যন বানিহাল পাছ ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? অপশ্যন এ হিমাচল প্ৰদেশ, অপশ্যন বি লাডাখ, অপশ্যন চি জম্মু কাশ্মীৰ, অপশ্যন ডি উত্তৰাখণ্ড। শুদ্ধ উত্তৰটো হ'ব জম্মু এণ্ড কাশ্মীৰ। 7 নম্বৰ কুৱেশ্যন কটক কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ কৃষ্ণা ৰিভাৰ, অপশ্যন বি কুবেৰী ৰিভাৰ, অপশ্যন চি সতলেজ ৰিভাৰ, অপশ্যন ডি মহানদী ৰিভাৰ। শুদ্ধ উত্তৰটো হ'ব মহানদী ৰিভাৰ। কটক মহানদী ৰিভাৰ নদীৰ পাৰত অৱস্থিত। 8 নম্বৰ কুৱেশ্যন ভেঁকুৰৰ অধ্যয়নক কি বোলে? এইটো অলপ ইম্পৰ্টেণ্ট হয়। অপশ্যন এ ভাইৰলজি, অপশ্যন বি জিঅ'লজি, অপশ্যন চি মাইক'লজি, অপশ্যন ডি অৰ্নিথ'লজি। শুদ্ধ উত্তৰটো হ'ব মাইক'লজি। ভেঁকুৰৰ অধ্যয়নক মাইক'লজি বুলি কোৱা হয়। 9 নম্বৰ কুৱেশ্যন সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? অপশ্যন এ দৌডা বেট্টা, অপশ্যন বি ধূপঘাৰ, অপশ্যন চি গুৰু শিখৰ, অপশ্যন চি পৰ্বতমালা। শুদ্ধ উত্তৰটো হ'ব ধূপঘৰ। ধূপঘৰ শৃংগটো হ'ল সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ। ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়? অপশ্যন কেইটা হ'ল অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7, অপশ্যন ডি 8। শুদ্ধ উত্তৰটো হ'ব 8। 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়। তলৰ কোনখন নদীক দক্ষিণ গংগা নামেৰেও জনা যায়? অপশ্যন এ গোদাবৰী, অপশ্যন চি কৃষ্ণা নদী, অপশ্যন চি কাবেৰী নদী, এফাৰ অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী। শুদ্ধ উত্তৰটো হ'ব গোদাবৰী নদী। গোদাবৰী নদীক দক্ষিণ গংগা বুলি কোৱা হয়। 12 নম্বৰ কুৱেশ্যন তলৰ কোনটো পাহাৰ অসমত অৱস্থিত? অপশ্যন এ আৰাভাল্লী হিলছ, অপশ্যন বি কাৰ্বি আংলং হিলছ, অপশ্যন চি জাৱেদি হিলছ, অপশ্যন ডি শিৱাৰয়। শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং হিলছ। 13 নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো কোনটো? অপশ্যন এ ইন্দ্ৰাকোল, অপশ্যন বি বিধু, অপশ্যন চি গুৱাৰমতি, অপশ্যন ডি ইন্দিৰা পইণ্ট। শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা পইণ্ট। 9 নম্বৰ কুৱেশ্যন তলৰ কোনটো বান্ধ গুজৰাট ৰাজ্যত অৱস্থিত? অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন এ থেৰী ডেম, অপশ্যন বি ইডুক্কি ডেম, অপশ্যন চি ধৰা ডেম, অপশ্যন ডি উকাই ডেম। কাৰেক্ট এনচাৰটো হ'ব উকাই ডেম। নম্বৰ কুৱেশ্যন ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? অপশ্যন এ নাৰকন্দাম, অপশ্যন বি বাৰেন আইলেণ্ড,
অপশন সি বারাতাং, অপশন ডি ডিকান ট্রাইবস। উত্তরটো হ'ব বারেল আইল্যান্ড। নম্বৰ কুৱেশ্যন, কোনটো চেনেলে আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰ দ্বীপপুঞ্জক ইটোৱে সিটোৰ পৰা পৃথক কৰে? অপশ্যন এ 8 ডিগ্ৰী চেনেল, অপশ্যন বি 10 ডিগ্ৰী চেনেল, অপশ্যন সি 9 ডিগ্ৰী চেনেল, অপশ্যন ডি পাল্ক ষ্ট্ৰেইট। উত্তৰটো হ'ব 10 ডিগ্ৰী চেনেল। আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰে। 17 নম্বৰ কুৱেশ্যন, ছোটানাগপুৰ মালভূমি ভাৰতৰ কোনবোৰ ৰাজ্যত বিয়পি পৰিছে? অপশ্যন এ ৱেষ্ট বেংগল, ঝাৰখণ্ড, অপশ্যন বি ছত্তীশগড়, অপশ্যন সি উৰিষ্যা, অপশ্যন ডি অল অফ দি এবাভ। উত্তৰটো হ'ব অল অফ দি এবাভ। এই গোটেইকেইটা ৰাজ্যত বিয়পি পৰিছে ছোটানাগপুৰ। ভাৰতৰ কোনটো স্থানক শ্বেত জল বুলিও জনা যায়? অপশ্যন এ লে, অপশ্যন বি কাৰ্গিল, অপশ্যন সি কাশ্মীৰ, অপশ্যন ডি চিয়াচিন। উত্তৰটো হ'ব চিয়াচিন ভাৰতৰ শ্বেত জল বুলিও জনা যায়। 19 নম্বৰ কুৱেশ্যন, নহকালিকাই 19 নম্বৰ কুৱেশ্যন, নহকালিকাই জলপ্ৰপাত কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ মেঘালয়, অপশ্যন বি মিজোৰাম, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ত্ৰিপুৰা। উত্তৰটো হ'ব মেঘালয়। 20 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত তিনি ফালৰ পৰা বাংলাদেশে ঘেৰি ধৰিছে? অপশ্যন এ মেঘালয়, অপশ্যন বি ৱেষ্ট বেংগল, অপশ্যন চি মিজোৰাম, অপশ্যন ডি ত্ৰিপুৰা। উত্তৰটো হ'ব ত্ৰিপুৰা। 21 নম্বৰ কুৱেশ্যন, লক্ষদ্বীপ মুঠ কিমান দ্বীপেৰে গঠিত? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন কেইটা হ'ল 12, 24, 36 আৰু 48। উত্তৰটো হ'ব 36। লক্ষদ্বীপ মুঠ 36টা দ্বীপেৰে গঠিত। 22 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য ছেভেন চিষ্টাৰৰ অংশ নহয়? অপশ্যন এ ৱেষ্ট বেংগল, অপশ্যন বি আছাম, অপশ্যন চি মেঘালয়, অপশ্যন ডি ত্ৰিপুৰা। উত্তৰটো হ'ব ৱেষ্ট বেংগল। 23 নম্বৰ কুৱেশ্যন, হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালাৰ নাম কি? অপশ্যন এ হিমাদাৰী, অপশ্যন বি ছায়াদাৰী, অপশ্যন চি গ্ৰেট হিমালয়াছ, অপশ্যন ডি শিৱালিক্স। উত্তৰটো হ'ব অপশ্যন ডি শিৱালিক্স, হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালা। 24 নম্বৰ কুৱেশ্যন, দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ বিহাৰ, অপশ্যন বি ৰাজস্থান, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি গুজৰাট। উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। 25 নম্বৰ কুৱেশ্যন, তলৰ কোনটো শুদ্ধ নহয়? অপশ্যন এ ৰোছ আইলেণ্ড আন্দামান এণ্ড নিকোবৰ, অপশ্যন বি মাজুলী আইলেণ্ড আছাম, অপশ্যন চি আব্দুল কালাম আইলেণ্ড উৰিষ্যা, অপশ্যন ডি পাম্বান আইলেণ্ড কেৰালা। ডি নম্বৰটো হ'ব পাম্বান আইলেণ্ড কেৰালা। কাৰণ মাজুলী অসমত আছে, ৰোছ আইলেণ্ড আন্দামান আৰু নিকোবৰত আছে, আব্দুল কালাম আইলেণ্ড উৰিষ্যাত আছে, কিন্তু পাম্বান আইলেণ্ড কেৰালাত নাই। 26 নম্বৰ কুৱেশ্যন, কোনখন দেশৰ লগত ভাৰতৰ সীমা আটাইতকৈ দীঘল? অপশ্যন এ পাকিস্তান, অপশ্যন বি বাংলাদেশ, অপশ্যন চি চাইনা, অপশ্যন ডি নেপাল। উত্তৰটো হ'ব অপশ্যন বি বাংলাদেশ। 27 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য ভাৰতৰ হাতৰ বাটি বুলি জনা যায়? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি অন্ধ্ৰ প্ৰদেশ। উত্তৰটো হ'ব অন্ধ্ৰ প্ৰদেশ ভাৰতৰ ভাতৰ বাটি বুলি জনা যায়। 28 নম্বৰ কুৱেশ্যন, আহমেদাবাদ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ নৰ্মদা ৰিভাৰ, অপশ্যন বি সুতলেজ ৰিভাৰ, অপশ্যন ডি কাবেৰী ৰিভাৰ, অপশ্যন ডি সবৰমতী ৰিভাৰ। উত্তৰটো হ'ব সবৰমতী ৰিভাৰ। 29 নম্বৰ কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কোনখন? অপশ্যন এ ইডেন গাৰ্ডেন যিটো কলকাতাত আছে, অপশ্যন চি জৱাহৰলাল নেহৰু ষ্টেডিয়াম চেন্নাইত, অপশ্যন চি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ, অপশ্যন ডি ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম হায়দৰাবাদ।
শুদ্ধটো হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত। 30 নম্বৰ কুৱেশ্যন, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত? অপশ্যন এ গিৰ, অপশ্যন বি মানাস, অপশ্যন চি নামদাফা, অপশ্যন ডি হেমিছ। শুদ্ধটো হ'ব অপশ্যন ডি হেমিছ। ৰাষ্ট্ৰীয় উদ্যানটো লাডাখত অৱস্থিত।